নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰছাত্ৰীসকল তোমালোকৰ বাবে লৈ আহিছো এখন ভাল খবৰ সেভাই ঘোষণা কৰিব আজি স্পেশাল পৰীক্ষা যেটো হৈছিল সেই স্পেশাল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব দিনৰ 11 বজাত গতিকে সেই ফলাফলখন তোমালোকে কেনেকৈ চাব পাৰিবা অতি কম সময়তে তোমালোকক দিকম আজি এই ভিডিঅ' জৰিয়তে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই দিবা গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো দেৰি নকৰাকৈ ছাত্ৰছাত্ৰীসকল তোমালোকে মোবাইলৰ যিকোনো ব্ৰাউজাৰত গৈ পেলাই তোমালোকে অনলি সাৰ্চ কৰিবা সেভা বুলি সাৰ্চ কৰাৰ লগে লগে আৰু এটা পেজ তোমালোকৰ সন্মুখত আহি যাব প্ৰথম যেটো পেজ তোমালোকে দেখিবলৈ পাইছা sevaonline.org হি ওয়েবসাইটত তোমালোকে কি কৰিবা ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ তোমালোকৰ সন্মুখত আহি যাব ওকে আৰু এতিয়া অলপ লোডিং চলি আছে তাৰ পিছত তোমালোকে তলফালে যেটো দেখিবলৈ পাইছা একেবাৰে ৰাইট সাইডত যেটো দেখিবলৈ পাইছা তোমালোকে দেখিবলৈ পাইছা যে SSLC ASM স্পেশাল এক্সাম 2021 আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ তোমালোকৰ সন্মুখত আহি যাব যত তোমালোকে ৰোল নম্বৰ আৰু চেণ্টাৰ কোড লিখি পেলাই তোমালোকে সাৰ্চ কৰিলে তোমালোকৰ ৰিজাল্ট বিলাক পাই যাবা থ্যাংক ইউ